আজি দিনটোত আমি নিযুক্তি 87,402 আমি ভৰি দিলো আৰু 13,000 দিব পাৰিলে মোৰ দায়িত্বটো শেষ হৈ যায় কিন্তু 13,000ৰ পৰিৱৰ্তে এই বছৰটোতে আৰু 20-22,000 নতুন চাকৰিৰ পদ আমি বিজ্ঞাপন দিম আৰু তেনেকে প্ৰত্যেক বছৰতে আমি নতুন চৰকাৰী চাকৰি আমি চেষ্টা কৰি থাকিম যাতে আমাৰ লৰা ছোৱালী বিলাকৰ আশা 1 লাখতে শেষ হৈ নাযায় আমি আৰু আগুৱাই যাব পাৰিম মই আশা কৰিছো যে সেপ্টেম্বৰ মাহ আৰু অক্টোবৰ মাহৰ প্ৰথম সপ্তাহৰ ভিতৰতে আমি আৰু 20-22,000 পদত আমি বিজ্ঞাপন দিব পাৰিম তাৰ প্ৰস্তুতি ইতিমধ্যে আমাৰ সম্পূৰ্ণ হৈছে মই অলপ আগতে আমাৰ আৰক্ষীৰ সঞ্চালক প্ৰধানক সুধিছিলো তেখেতে কৈছে মোক যে পুলিচৰ 4,000 এডভাৰটাইজমেন্ট ৰেডি হৈ আছে স্যাৰ এই মাহতে দি দিম যোৱাকালি মই এডুকেশ্যন মিনিষ্টাৰক সুধিছিলো তেওঁ কৈছে যে আমাৰ 6-7,000 পোষ্ট ৰেডি হৈ আছে আমি সোনকালে উলিয়াই দিম নন্দিতা গাৰ্ডুসা ডাঙৰীয়ানী আছে তেওঁ মোক কৈছে যে 3,000 আমাৰ পাৱাৰ ডিপাৰ্টমেন্টৰ পোষ্ট আছে ৰেডি হৈ আমি 2 দিনতে উলিয়াই দিম অৰ্থাৎ এই মাহতে আমি বা ম্যাক্সিমাম অক্টোবৰৰ ফাৰ্স্ট উইকৰ ভিতৰত আমি আৰু 20-22,000 পোষ্টৰ আমি বিজ্ঞাপন প্ৰকাশ কৰিম আৰু তাৰ পিছতো নিয়মিতভাৱে বিজ্ঞাপন প্ৰকাশ হৈ থাকিব আজি দিনটোত আমি নিযুক্তি 87,402 আমি ভৰি দিলো আৰু 13,000 দিব পাৰিলে মোৰ দায়িত্বটো শেষ হৈ যায় কিন্তু 13,000ৰ পৰিৱৰ্তে এই বছৰটোতে আৰু 20-22,000 নতুন চাকৰিৰ পদ আমি বিজ্ঞাপন দিম আৰু তেনেকে প্ৰত্যেক বছৰতে আমি নতুন চৰকাৰী চাকৰি আমি চেষ্টা কৰি থাকিম যাতে আমাৰ লৰা ছোৱালী বিলাকৰ আশা 1 লাখতে শেষ হৈ নাযায় আমি আৰু আগুৱাই যাব পাৰিম মই আশা কৰিছো যে সেপ্টেম্বৰ মাহ আৰু অক্টোবৰ মাহৰ প্ৰথম সপ্তাহৰ ভিতৰতে আমি আৰু 20-22,000 পদত আমি বিজ্ঞাপন দিব পাৰিম তাৰ প্ৰস্তুতি ইতিমধ্যে আমাৰ সম্পূৰ্ণ হৈছে মই অলপ আগতে আমাৰ আৰক্ষীৰ সঞ্চালক প্ৰধানক সুধিছিলো তেখেতে কৈছে মোক যে পুলিচৰ 4,000 এডভাৰটাইজমেন্ট ৰেডি হৈ আছে স্যাৰ এই মাহতে দি দিম যোৱাকালি মই এডুকেশ্যন মিনিষ্টাৰক সুধিছিলো তেওঁ কৈছে যে আমাৰ 6-7,000 পোষ্ট ৰেডি হৈ আছে আমি সোনকালে উলিয়াই দিম নন্দিতা গাৰ্ডুসা ডাঙৰীয়ানী আছে তেওঁ মোক কৈছে যে 3,000 আমাৰ পাৱাৰ ডিপাৰ্টমেন্টৰ পোষ্ট আছে ৰেডি হৈ আমি 2 দিনতে উলিয়াই দিম অৰ্থাৎ এই মাহতে আমি বা ম্যাক্সিমাম অক্টোবৰৰ ফাৰ্স্ট উইকৰ ভিতৰত আমি আৰু 20-22,000 পোষ্টৰ আমি বিজ্ঞাপন প্ৰকাশ কৰিম আৰু তাৰ পিছতো নিয়মিতভাৱে বিজ্ঞাপন প্ৰকাশ হৈ থাকিব